নমস্কাৰ, মই এটা স্বৰচিত কবিতা শুনাম। আজিকালি মানুহবোৰ সলনি হ'ল। আজি এই কবিৰ কলমত একো নাই। মানুহবোৰ সলনি হ'ল কলমৰ শব্দবোৰ। আজিকালি মানুহৰ দুখত দুখী হ'বলৈ এৰিছোঁ, সুখতো হাঁহিবলৈ এৰিছোঁ। মৌনতাই হৈছে শান্তিৰ সংগী। আজিকালি মিছাবোৰ সঁচা হ'বলৈ ধৰিছে, সঁচাবোৰ মানুহে বিশ্বাস কৰিবলৈ এৰিছে। আজিকালি মানুহক ভাল পাবলৈ এৰিছোঁ, মাথো নিজক ভাল পাবলৈ শিকিছোঁ। আজিকালি মানুহবোৰ সলনি হ'ল মানুহৰ মনবোৰ। মানুহক ভাই ভনী বুলি ভাবিলেও শত্ৰুতা কৰিবলৈ শিকিছে। আজিকালি মানুহে মানুহক ভৰসা কৰিবলৈ এৰিছে। সময় সলনি হ'ল মানুহৰ মনবোৰ। আজিকালি অন্ধবিশ্বাসেই মানুহৰ বিশ্বাস হ'বলৈ ধৰিছে। মানুহে ভুলৰ শুধৰণি কৰিবলৈ এৰিছে। নমস্কাৰ।